Hello friends, কি খবৰ চাগে ভাল আপোনালোকৰ সবৰে তো আজি মই এটা টপিকত কথা ক'ব আহিছোঁ কেতিয়াবা আপোনালোকে কৰবাত গৈ আছে বা কৰবাত যাব ওলাইছে আপোনালোকৰ ৰাস্তাৰ মিকুৰীয়ে কাট খাই গ'ল মানে মিকুৰীয়ে ক্ৰছ কৰি দিলে আপোনালোকৰ ৰাস্তাটো আপোনালোকে কি কৰে ৰখি দিয়ে নে যাই থাকে সেইটো যদি কৰে মোৰ কথা এটা শুনক আমাৰ ইণ্ডিয়াত কি হয় আপোনালোকৰ মিকুৰী পাৰ হৈ গ'লে আপোনালোকৰ ৰাস্তাত ৰখি দিয়ে বা পিছুৱাই আহে বা সেইটো ৰাস্তা দিয়ে নাযায় কিন্তু সেইটো এটা মিছা কথা আপোনালোকে গুগলত চাব পাৰে Is it good or bad if a cat cross a road? According to India TV News, in India, there is a popular belief that if a black cat crosses your path, then it is inauspicious. However, in certain parts of the world, it is actually considered to be good luck. তো শুনা পালে আমাৰ ইণ্ডিয়াতে আপোনালোকৰ বেড লাক বুলি ভাবা যায় কিন্তু বেলেগ দেশত সেইটো গুড লাক বুলি ভাবা যায় কাৰণ সিহঁতো এটা জীৱ হয় তো মিকুৰীটো পাৰ হ'বই ন ৰাস্তা কুকুৰটো পাৰ হয় মানুহটো পাৰ হয় থৰি না আপুনি এইটো বেড লাক কৈ পিনে আপুনি ৰাস্তা ৰখি পিনে বেলেগ ৰাস্তালৈ যাব বা এটা আৰু এটা মেইন কথা এইটো যে যদি বস্তুক মৰম কৰিব নাজানে কমচে কম বস্তুটোক নামাৰিব কাৰণ বহুত মানুহ আছে যোনে কুকুৰ মিকুৰী ভয় কৰে আৰু সেইবোৰ দেখা পালে শিল দলিয়াই মানে শিল মাৰে সেইবোৰ নকৰিব যদি আপোনালোকে মৰম কৰিব নাজানে তো আপোনাৰ মাৰিবলৈ ৰাইটছ কোনো দিয়া নাই